নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল অসম ইনফৰমেশ্যন ইউটিউব চেনেল। চ' বন্ধু-বান্ধৱীসকল আজি আপোনালোকলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ গুৰুত্বপূৰ্ণ। চ' বন্ধু-বান্ধৱীসকল যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'ব। এই লিষ্টত আপোনাৰ নাম আছে নাই আপোনালোকে চেক কৰিব পাৰিব। গতিকে আপোনালোকক মই লিষ্টখন মই দেখাই আছোঁ। আপোনালোকে কেনেদৰে চেক কৰিব আপোনালোকৰ নিজৰ মোবাইলতে আপোনালোকে চাব পাৰিব। চ' আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু যদি মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এনেকুৱা ইনফৰমেশ্যন আপোনালোকে পাই থাকিব। চ' বন্ধু-বান্ধৱীসকল যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল আৰু যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা আপোনালোকে যদি পোৱা নাই বা আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমোৱা নাই তেনেহ'লে আপোনালোকে আপোনাৰ নাম লিষ্টত আহিছেনে নাই আপোনালোকে চেক কৰিব পাৰিব। কিন্তু আপোনালোকক আজি এতিয়া বৰ্তমান অন্য এখন লিষ্ট দেখাম যিখন ৱেইটিং লিষ্ট আছে। আৰু এই লিষ্টখনত যদি আপোনাৰ নাম থাকে তেনেহ'লে আপোনালোকে এতিয়া কোনো ধৰণৰ চৰকাৰী ঘৰৰ টকা আপোনালোকে লাভ নকৰিব। গতিকে আপোনালোকে চাব পাৰিব এই লিষ্টখনত আপোনাৰ নাম আছেনে নাই। গতিকে সেই লিষ্টখন আপোনালোকে কেনেদৰে চাব এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে মই লিংক দি থ'ম। আৰু সেই লিংকটোত অপেন কৰিলে ইয়াতে আপোনালোকে এই পেজটোত ধুনীয়াকৈ আহিব পাৰিব। আৰু ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে PmayG পাৰ্মানেণ্ট ৱেইট লিষ্ট আপোনালোকে দেখা পাইছে। আৰু ইয়াতে আপোনালোকে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ দেখা পাব। আৰু তাৰপিছতে আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আৰু তলতে আপোনালোকে দেখা পাইছে পঞ্চায়ত ৱাইজ পাৰ্মানেণ্ট ৱেইট লিষ্ট প্ৰায়ৰিটি লিষ্ট ইজ এভেইলেবল হিয়াৰ। আপোনালোকে ইয়াতে ক্লিক কৰিব। হিয়াৰত ক্লিক কৰাৰ পিছত আৰু ইয়াতে আপোনালোকে দেখা পাইছে ইউ আৰ বিং ৰিডাইৰেক্টেড টু এন এক্সটাৰ্নেল ৱেবছাইট। আপোনালোকৰ বেলেগ এটা ৱেবছাইটলৈ ৰিডাইৰেক্ট কৰি দিছে। আৰু তাৰপিছত আপোনালোকৰ যিখন ৱেইট লিষ্ট আছে সেই ৱেইট লিষ্টখন আপোনালোকে দেখা পাব। চ' বন্ধু-বান্ধৱীসকল আপোনালোকে এইখন ইণ্টাৰফেচত আপোনালোকে আহি গ'ল। আৰু ইয়াতে অহাৰ পিছত আপোনালোকে ষ্টেট প্ৰথমতে চিলেক্ট কৰিব লাগিব। ষ্টেটখন চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে ডিষ্ট্ৰিক্টখন আপোনালোকে দিব লাগিব। আৰু ডিষ্ট্ৰিক্টখন দিয়াৰ পিছত আপোনালোকৰ ইয়াতে আৰু এটা দিব লাগিব। ইয়াতে আপোনালোকৰ ব্লক দিব লাগিব। ব্লক দিয়াৰ পিছত আপোনালোকৰ ইয়াতে পঞ্চায়ত দিব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াতে যিটো কেপচা নাম্বাৰ আছে এই নাম্বাৰটো আপোনালোকে ইয়াতে মাইনাছ কৰি ইয়াতে বহাব লাগিব। 50-10 ইয়াতে আপোনালোকে বহাব লাগিব। আৰু কেপচা কোডটো বহোৱাৰ পিছত আপোনালোকৰ ইয়াতে যিটো ছাবমিট অপশ্যন আছে এই ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে যিখন ৱেইট লিষ্ট আছে সেই ৱেইট লিষ্টখন আপোনালোকে দেখা পাব। আৰু সেইখন আপোনালোকে ইয়াতে চাব পাৰিব। যদি আপোনালোকৰ ইয়াতে যদি নাম আছে তেনেহ'লে আপোনালোকৰ আপোনালোকৰ ৱেইটিং লিষ্টত নাম আছে। গতিকে আপোনালোকে এতিয়া আপোনালোকে টকা নাপাব। আৰু যিখিনি পাৰ্মানেণ্ট লিষ্ট যিখন আপোনালোকক পইচা দিব সেইখন লিষ্টত যদি আপোনাৰ নাম সোমাইছে তেনেহ'লে আপোনালোকৰ এইখনত নাম নাথাকে। আৰু যদি এইখনত নাম থাকে তেনেহ'লে আপোনালোকে এতিয়া নাপায়, কিন্তু আপোনালোকে নেক্সট পাব পাৰে। চ' বন্ধু-বান্ধৱীসকল আপোনালোকক মই এইটো ইনফৰমেশ্যন দিলোঁ। আপোনালোকে চেক কৰিব পাৰে আপোনাৰ নাম এই লিষ্টত আছে নেকি। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে।